Hey guys, welcome to my YouTube channel, RL Farming YouTube channel. তো সকলোৱে মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো সকলোৱে মোৰ এই অন্য এটা ভিডিঅ' চাওক, কেনেকৈ মই এই আমাৰ গাহৰি পোৱালিখিনিক ডাঙৰ কৰিছোঁ বা কি দানা ব্যৱহাৰ কৰিছোঁ, সকলোবোৰ আপোনালোকক এইটো যে সকলোৱে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বা ক'বলৈ চেষ্টা কৰিম। তো আপোনালোকে চাওক, প্ৰথম গাহৰি আমি পুহিবলৈ এতিয়া এই পোৱালিখিনি ডেৰ মাহ হৈছে। ডেৰ মাহত ইমানখিনি ডাঙৰ হৈ গ'ল গাইছ। তো সিহঁতক প্ৰথম আমি কিনা দানাৰ লগতে ঘৰুৱা যিবোৰ কচু পচলা সেইবোৰ কাটি মেলি সিজাই সিহঁতক বনাই মেলি খোৱা হয়। তাৰ উপৰঞ্চি তুঁহগুৰি ব্যৱহাৰ কৰা হয়। তুঁহগুৰি বনাই ভাত লগতে মিশ্ৰণ কৰি সিহঁতক খোৱা হয়। এইজনী ডাঙৰ গাহৰি এতিয়া বৰ্তমান ঘাঁহ দি থৈ দিয়া হৈছে, এজনী পোৱালি দিব গাইছ। তো বাকী এই 4টা পোৱালি আছে। ইহঁতৰ ডেৰ মাহ হৈছে। সিহঁতৰ ডেৰ মাহত বহুখিনি ডাঙৰ হৈ গ'ল গাইছ। তো চাওক বোলে এই গাহৰিকেইটা ধুনীয়াকৈ আছে। এইকেইটা 4 মাহত বহুখিনি ডাঙৰ হ'ল গাইছ। 4 মাহ হোৱাগৈ নাই, ডেৰ মাহ হৈছে। তো 4 মাহলৈকে আপুনি সম্পূৰ্ণভাৱে বিকিব পাৰিম গোটেই লাগিছে গাইছ। তো আপোনালোকে চাওক সিহঁতি কি ধুনীয়াকৈ কোনো ধৰণৰ পকাটো কোনো ধৰণৰ বোকা নাথাকে গাইছ। তো এইফালে পাইপেৰে পানীটো চফা কৰি দিয়া হয়। ৰ'দো পৰে অকণমান আৰু ঠাণ্ডাও হয় অকণমান। ধুনীয়াকৈ বাঁহৰ তলত অকণমান, তো সেইকাৰণে অকণমান সিহঁতক ডাঙৰ কৰিবলৈ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হোৱা নাই। তো এইফালে ঘৰ চৰ বনাই থৈ দিয়া আছে। তো এতিয়া বাৰিষা কালত ধুনীয়াকৈ সিহঁতক ডাঙৰ কৰিব পৰা যায়। তো গাইজ, আপোনালোকে এই ভিডিঅ'টো যদি মোৰ চাই ভাল লাগে, তো আপোনালোকে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো RL ফাৰ্মিং চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। লগতে কমেণ্ট এটা কৰি দিব গাইজ ভাল লাগিলে। তো আপোনালোকে এনেকুৱা গাহৰি পোহে নাই, তাকে মোক কমেণ্ট এটা কৰি দিব গাইজ। চ' গাইজ, আজি ইমানতে, পুনৰ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম গাইজ।